নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে অসম মিক্স ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ 5টা অসমীয়া সাঁথৰ। বন্ধু বান্ধৱীসকল, নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ক আৰু প্ৰতিটো সাঁথৰৰ শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা বেল আইকনটো বজাই দিয়ক। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল, আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ সাঁথৰ। ওপৰৰ পৰা পৰিল বাঘিনী, 4 ঠেং মেলি হ'ল গাভিনী। বন্ধু বান্ধৱীসকল, 10 ছেকেণ্ড শেষ হোৱাৰ আগতে শুদ্ধ উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে আঁঠুৱা। 2 নম্বৰ সাঁথৰ। ৰঙাকৈ বামুণটি খোজকাঢ়ে ঘৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি 10 ছেকেণ্ডত উত্তৰটো বিচাৰি নাপায়, তেনেহ'লে ভিডিঅ'টো প'জ কৰিব। আৰু ইয়াৰ উত্তৰ হৈছে আমৰলি পৰুৱা। 3 নম্বৰ সাঁথৰ। খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি শুদ্ধ উত্তৰটো জানে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে নাৰিকল। 4 নম্বৰ সাঁথৰ। কেঁচাতে লুঠুক থুপ, পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো জানেনে বাৰু? আৰু যদি জানে, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে পকী আলিবাট। 5 নম্বৰ সাঁথৰ। এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ। বন্ধু বান্ধৱীসকল, উত্তৰটো জানেনে বাৰু? আৰু যদি জানে, তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে জুইশলা। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? আৰু যদি ভাল লাগিল, এটা লাইক কৰি দিয়ক আৰু নজনাসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু একেবাৰে শেষত সকলোলৈকে ধন্যবাদ জনালোঁ।